আজি জুবিনৰ ন্যায়ৰ কাৰণে আমি যদিও বিভিন্ন প্ৰকাৰে আমি আগবাঢ়ি গৈ আছোঁ, কিন্তু আজি যিহেতু ন্যায়ালয়ৰ আদালতত এইটো আগবাঢ়িব লাগিব আৰু ন্যায়ৰ দ্বাৰা ন্যায় পাব লাগিলে ন্যায়ৰ যোগেদি নিয়মেৰে যাব লাগিব। গতিকে এই ক্ষেত্ৰত উকিল সন্থাই আমাক প্ৰপাৰ গাইড কৰিব পাৰিব আৰু তেওঁলোকে আমাক কি ধৰণে আগবাঢ়ি গ'লে আমি কি ধৰণে আগুৱাই গ'লে ভাল হ'ব সেই কথাখিনি আমাক গাইড কৰিব লাগে। আকৌ আগুৱাই আহক আৰু আমি সকলোৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰোঁ যে আমাৰ এই ন্যায়ৰ ক্ষেত্ৰত তেওঁ যেন উচিত ব্যৱস্থা লয়। বিশেষকৈ আমাক টিম লাগে, এই ষ্ট্ৰং টিমটো দিয়াৰ ক্ষেত্ৰত যাতে সহায় কৰে। মই এইখিনি কথাকে ক'ব খুজিছোঁ আৰু তাৰ বাহিৰে আমি কৰিবলগীয়া একো উপায় নাই। আমি এইখিনি এপিল কৰিব পাৰোঁ, আমি আগবাঢ়ি যাব পাৰোঁ, কিন্তু আমাক গাইড কৰিব লাগিলে যিখিনিয়ে ইয়াৰ লগত জড়িত হৈ আছে তেওঁলোকে আমাক আগবঢ়াই নিব লাগিব।